নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰেডিছ লাভ ডায়েৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি কিছুমান মটিভেশ্যনৰ ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জীৱনটোক বুজি পোৱা বহুত কঠিন। কিছুমানে সপোনৰ কাৰণে আপোনজনৰ পৰা আঁতৰত থাকে আৰু কিছুমানে আপোনজনক হেৰুৱাৰ ভয়ত সপোনৰ পৰা দূৰত থাকে। কেতিয়াবা কিতাপতকৈও ডাঙৰ শিক্ষা জীৱনে আমাক দি থৈ যায়। যদি হেৰুৱাৰ ভয় আৰু পোৱাৰ আশা নাথাকিলহেঁতেন, তেনেহ'লে ভগৱান আৰু প্ৰাৰ্থনাৰ দৰকাৰ নহ'লহেঁতেন। যিসকলে ফুটপাথত শুৱে তেওঁলোকক টোপনি অহাৰ ঔষধ নালাগে। এই পৃথিৱীত বৰ্তমান বিশ্বাস এনেকুৱা বস্তু হৈছে, যিটো বস্তু আমি ঔষধৰ পেকেটত বিষ হিচাপে বিচাৰি পাইছোঁ। যিমানে আপুনি জ্ঞানী নহওক কিয় বা জ্ঞানী মানুহৰ লগত আপুনি উঠা বহা নকৰক কিয়, যেতিয়ালৈ আপুনি পাগল নহয় তেতিয়ালৈ আপুনি ইতিহাস ৰচিব নোৱাৰে। কেৱল পাগল আৰু জেদী মানুহে এই পৃথিৱীত ইতিহাস ৰচিছে। যদি আপুনি দেখা পোৱা নাই, তেনেহ'লে কাৰোবাৰ ওপৰত বিশ্বাস কৰি চাওক, আপুনি জল পট দেখা পাব। কেতিয়াবা আপোনজনে এনেকুৱা দুখ দিয়ে, যাৰ বাবে আমাৰ চকুলৈ চকু পানী আহে, কিন্তু সেই চকু পানী বোৱাব নিদিওঁ। কাৰোবাক ভুল বুলি ব্যাখ্যা কৰাৰ আগতে তেওঁৰ পৰিস্থিতিটো চোৱাটো যথেষ্ট দৰকাৰ। মানুহৰ মুখখন চাই তেওঁক চিনিব পাৰি, কিন্তু তেওঁৰ মনৰ ভিতৰত কি আছে ধৰিব নোৱাৰি। ভৰিত বিন্ধা কাঁইটে আৰু হৃদয়ত বিন্ধা কথাই বহুত কষ্ট দিয়ে। যিসকলে আনৰ চিন্তা বেছিকৈ কৰে, তেওঁলোকৰ চিন্তাই আনে কমকৈ কৰা দেখা যায়। এটা কথা মনত ৰাখিব যে ভাগি যোৱা সপোন তথা অভিমানী আপোন, এই দুটা বস্তুৱে বহুত দুখ দিয়ে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে তলত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব, আৰু এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।